দুহেজাৰ হাতলৈ আহিছোঁ। 1 নম্বৰ হাতত হৈছে এনেকুৱা কি বস্তু আছে যিটো ধোৱাৰ পাছত লেতেৰা হৈ যায়। এনেকুৱা কি বস্তু আছে যিটো ধোৱাৰ পাছত লেতেৰা হৈ যায়। উত্তৰটো হৈছে পানী। 2 নম্বৰ হাতত হৈছে এজন মানুহে উত্তৰতে নোপোৱাকৈ কেনেকৈ কাটিব পাৰে। এজন মানুহে উত্তৰতে নোপোৱাকৈ কেনেকৈ কাটিব পাৰে। উত্তৰটো কিয়নো সি ৰাতি ক'ব। 3 নম্বৰ হাতত হৈছে এৰি দিলে ডিম্পল পৰে, বান্ধি দিলে আকাশে উৰে। এৰি দিলে ডিম্পল পৰে, বান্ধি দিলে আকাশে উৰে। উত্তৰটো হৈছে চিলা। 4 নম্বৰ হাতত হৈছে নাজিৰাৰ জিৰা কাটি ধুই লগাইছা, কলমৰ মূৰ কাটি চোবাই চোবাই খা। নাজিৰাৰ জিৰা কাটি ধুই লগাইছা, কলমৰ মূৰ কাটি চোবাই চোবাই খা। উত্তৰটো হ'ল নাৰিকল। কোনখন স্কুলত শিক্ষক থাকে কিন্তু ছাত্ৰ নাথাকে। উত্তৰটো হৈছে গাৰ্লছ স্কুলত।